দাদাহঁত ভাইটিহঁত লাখ লাখ বাচলো দেই কিন্তু তাকেইতো ভাই কিবাকে বাচলো দে বাপৰে বাপ কি খেদা খেদছি আই ভাই মই বুঢ়া হৈ আছো আৰু মই এইবিলাক চুৰ কাম কৰিব যাব নোৱাৰো আৰু মই কিন্তু নল্লি কেনেকৈ হ'ব এই আমি খাই আছো সেইটোৱে হয় হাও তহঁত কেতিয়া এনকে গেছে চোৰ কৰিবা এই কুকুৰ চালা তোৰ ধৰি আমি ফাঁচপে লগা হয় তোৰ ধৰি আমি ফাঁচপে লগা তোৰ ক'বাৰ কিবা আইডিয়া উপায় দিয়া আমাক তোৰ ধৰি আমি ফাঁচপে লগা হয় দে দাদা তই এইবিলাক কৰি কি আইডিয়া দিছে আমাক মই তহঁতক ভাল আইডিয়া ধুনীয়া চুৰ কৰা আইডিয়া দিয়া চুৰ কৰা আইডিয়া বেলেগ কোন বেলেগ নিজৰ ভাইয়াৰৰ দাদা বুলি ভাবি পেলাই বুজি না নিজৰ ভাইয়াৰৰ দাদা বুলি ভাবি পেলাই ভাল আইডিয়া কিন্তু তহঁতে মোৰ কথা নুশুনা তহঁতে ক'বাৰ কিবা কৈছে আমি ঠিকেই কৈছিলোঁ কোনে এইবাৰ মই ভাল আইডিয়া দিম সেইটো কথা সেইটো মতে যাবি এইবাৰ অলপ ইফালে নহবি নুশুনো তোৰ আইডিয়া বুজিছে না এইবাৰ তোৰ চুৰ কৰা আইডিয়া মই নুশুনো তই আমি শিকাব নাগে চুৰ কৰাৰ বুদ্ধি আমি নিজে চুৰ কৰিম এইবাৰ তোৰ আইডিয়া নুশুনো বল ঘৰক বল এই লগত থাকিবলৈ কাম নাই চালা মোৰ আইডিয়া নহ'লে হ'ব সৰুতে মা দেউতা মৰি যোৱাৰ পিছত মই তহঁতক ডাঙৰ দীঘল কৰিলোঁ মোৰ ভবা পৰা তহঁতে কোনোবা দাদা আৰু কোনোবা ভাইটি দাদা ভাইটি হ'লেও মই তহঁতক সৰুৰ পৰাই বছৰ ইমান টকা চকা দি সৰুৰ পৰা মই তহঁতক জীয়াই ৰাখিলোঁ তহঁতে মোৰ কথা নুশুনবি শুনবই লাগবি তহঁতে মোৰ কথা নুশুনলি নহ'ব শুনবেই লাগিব চাই থাকিবি লগালে মোৰ কাষতে তহঁতে আহিবি কোন তই কোনবা আপা না আপিয়ে তই মই আপাও নহয় মই আপিও নহয় মানে কি তই হিজৰা নেকি হিজৰা বুলি ক'ব পাৰে কিন্তু মই হিজৰা নহয় কি তই কোন তই মোৰ নাম হ'ল চুৰি এইটো আৰু কেনে বস্তু আপা চোৰবিলাকক চোৰ বুলিয়ে কয় আৰু আপিবিলাকক চোৰনি বুলি কয় গতিকে সিহঁতৰ দুয়ো নামটো অলপ মিক্স কৰি হেৰি কৰি দিলে চুৰিয়ে হয় গতিকে মোক চুৰি বুলিয়ে কয় আৰু এইটো বিখ্যাত চোৰ এক চিন পোৱা নাই ভাই লোক এই বিখ্যাত চোৰ ধুনীয়া চোৰৰ টেকনিক তোৰ চোৰ আমি টেকনিক ল'ব পাৰোঁ আমাৰ ভাইটিতকৈ মই আমাৰ দাদাতকৈ বহুত ওপৰত যাব পাৰিম বুজিছে না পিছে আপুনি একে আহিলে নাই মই একে নাই আছিলোঁ কিবা চোৰ কৰিব পাৰিবা বস্তু পাওঁ না কিন্তু নাই এখন গাঁৱত এটা চোৰ কৰিব ভাল বস্তু নাপালোঁ আমাক এটা হেল্প কৰিবি নেকি আমাক কেনেকৈ চোৰ কৰিব পাৰি সেইটো অলপ কবি নেকি কম নিশ্চয় কেন কম সহায় কৰিম মই চোৰ মানুহক হেল্প কৰে বহুত ভাল তহঁতো চোৰ ন আমিও চোৰ কিন্তু প্ৰত্যেকবাৰে চোৰ কৰিব গ'লে ফেইল মাৰোঁ মোৰ আইডিয়া হ'লে তহঁতে ফেইল নামাৰা শুন চোৰ কেনেকৈ কৰিবি জানা ধন্যবাদ চোৰ কেনেকৈ কৰিব পাৰোঁ তাৰপৰা কিবা অলপ বস্তু আপোনাক দিম দিয়ক নালাগে তহঁতে এখন গাঁৱত চোৰ কৰা বস্তু অলপ দিবা নালাগে মোক এখন গাঁৱত একোই নেকি চোৰ কৰিম কি চোৰ কৰা বস্তু মই দামী দামী বস্তু চোৰ কৰোঁ তেতিয়া হ'ব দে মই যাওঁ দে ইয়াৰ পৰাই ঠিক আছে ধন্যবাদ আইডিয়াখিনি দিয়াৰ কাৰণে বল ভাই লগ দেৰি কৰি যাব লাই আমি কাম আৰম্ভ কৰোঁ ভাইটি দাদা কিয় তহঁতে গোটেই ফেক্টৰী কৰি আনি দিছে ধন কি হ'ল তহঁতৰ আমি কোনোবা এটা কিন্ন চোৰ নামটো চুৰি বোলে সেই চুৰি আইডিয়া শুনছোঁ কেনেকৈ চোৰ কৰি আমাক শিকিছি আৰু কি কৈছে জানা চোৰ কৰিবৰ কাৰণে বোলে আমি চোৰৰ দিনত যাব লাগে সকলো মানুহে যদি জাগি থাকে আৰু সিহঁতক মাতিব লাগে মাতি পেলাই সিহঁতৰ ওচৰৰ পৰা বস্তুৰ পৰা দাঙি লৈ যাব লাগে আৰু দাঙি লৈ যাব লাগে চব পাই আমাক লগ কৰি পেলাই একেলগে মাৰিছে আমি এনেকৈ মানুহ দেখা কৰি চোৰ কৰিব গৈছিলোঁ চোৰ কৰিব দেখা কৰি যখন তেনেকৈ মাৰিছে আৰু কৈছে কি দেখা কৰি চোৰ কৰিব গেলি বোলে কোনেও একো ক'ব নোৱাৰে বোলে কোনেও একো নকয় বোলে সেনেকৈ চোৰ কৰা বহুত বঢ়িয়া টেকনিক বোলে এইটো সেনেকৈ আজিকালি কোনেও চোৰ কৰা নাই মোৰ বাহিৰে সেই আমাৰ কিন্ন চুৰিটোৱে কৈছে তহঁতে আগতে কৈছোঁ মোৰ কথা শুনবি সেই কিন্ন চুৰিটো মই বুজিছোঁ সেই মস্ত ডাঙৰ বিখ্যাত চুৰি মস্ত ডাঙৰ বিখ্যাত চুৰি মানে হ'ল চোৰ আমাৰ ভাষাটো ক'ব চোৰ কিন্তু সেই চুৰিজনীয়ে এই অলপ ক'বাই দিগদাৰ নাই আৰু কি বুলি কওঁ তাইক বুলি কওঁ না তাক বুলি কওঁ ক'বাই দিগদাৰ যি কি নহওক সেই কিন্নৰ যদি বেলেগক চোৰ হোৱাটো বিচাৰা নাই গতিকে বেলেগক সদায় এনে টেকনিক দেই বুজিছে না আমাৰ ভুল হৈ গ'ল আমি তোৰ কথা নুশুনি আমি চোৰ কৰিব গ'লে আমাৰ ভুল হৈ গ'লে আমাক ক্ষমা কৰি দিম তোৰ আইডিয়াত আমি মাৰ খালে বেলেগৰ পৰা খেদা খেলোঁ কিন্তু মাৰ খোৱা নাই খেদাই খাইছোঁ আমি এতিয়া আমাক পকৰে দিছে একদম মাৰি আমি আজিৰ পৰা তোৰ কথাই শুনিম দেই ভালে বুজাই দিয়া বোলে জাগে ঘৰত যাগে বহুত দেৰি হ'ল ঘৰত যাবলৈ আৰাম চেষ্টা কৰে যা মই অলপ বকি অলপ বজাৰ কৰি পেলাই লৈ যাওঁ ঘৰত ভাত চাত আকৌ বনাই নাই কিবা আৰু বস্তু অলপ লৈ যাওঁ যা